ফ্ৰেণ্ডছ গুড মৰ্ণিং। আজিতো শিৱৰাত্ৰি হয়। তো আজি মই ব্লগ এটা বনাব গৈ আছোঁ আৰু শিৱৰাত্ৰি উপলক্ষে। তো ভিডিঅ'টো চাই থাকক। অ'কে, মোৰ লগত আছে পাণ্ডৱ আছে। হাই, অলপ ফুৰি ফুৰি আহোঁগৈ। তো ভিডিঅ'টো চাই থাকক। অ'কে, আহিলোঁ আপোনাৰ আমি এতিয়া আহিলোঁ ক'ত আহিলোঁ চিগনেল কলনি আহিলোঁ। লগৰজনক নিবলৈ আহিলোঁ। সি ডিউটি কৰি আছিলে, ডিউটি তাৰ ছুটি হ'ল। ৰেলৱেত ডিউটি কৰে সি। এতিয়া তাৰ কাৰণে মই আৰু পাঁচজন আমি দুটাই মিলি এতিয়া অপেক্ষা কৰি আছোঁ সি আহিব কেতিয়াকৈ। সি আহিলে আৰু যাম, তাৰপিছত আমি ঢেকীয়াজুলি বাগান যাম ঢেকীয়াজুলি বাগান যাম। ভিডিঅ'টোৰ লগত আপোনালোকে লগতে থাকক, চাই থাকক। অ'কে, এতিয়া আমি বৰ্তমান গৈ আছোঁ। আমি যোনজন লগৰজনৰ ওচৰলৈ আহিছিলোঁ সেইজন কণ্টি পাঁচজনটো চলাই আছে গাড়ী। আমি এতিয়া গৈ আছোঁ ঢেকীয়াজুলি বাগান গৈ আছোঁ। আৰু ওচৰে পাজৰে আমাৰ এইবোৰ ৰাস্তাটো আৰু আমাৰ এইবোৰ ফৰেষ্ট কলনী চিগনেল কলনী ৰাস্তাটো বৰ্তমান। আৰু এইয়াই আৰু এইখন হৈছে আমাৰ হিন্দী স্কুলখন হয়। এইখন হিন্দী স্কুল হয়, এখন হিন্দী স্কুল। এই আদৰ্শ হিন্দী বিদ্যালয় লিখা আছে। এতিয়া আমাৰ পুখুৰীয়া ৰাম মন্দিৰ মাৰোৱাৰীসকলে বনাইছিলে আৰু তেওঁলোকে। আৰু এতিয়া আমি বৰ্তমান ঢেকীয়াজুলি গৈ আছোঁ। তো ঢেকীয়াজুলি গৈ আছোঁ মানে কেনেকুৱা ৰ'দ আৰু কি ক'ম আৰু মানে এই চব ওচৰৰ পৰা দেখাইছোঁ বাৰু। কিন্তু ৰাস্তাটো বহুত ধুনীয়া, দেখিছে নহয়। আমাৰ হৈছে এইটো হৈছে আমাৰ মৰিয়নি ৰাস্তা হয় না, যোৰহাট মৰিয়নি ৰাস্তা হয় এইটো আমাৰ। আৰু পিছফালে আমাৰ হালতবোৰ দেখাওঁ, যিটো গাড়ী চলাই আছে। তাৰপিছত পিছফালে হালতবোৰ দেখাওঁ। এয়া কণ্টি বহি আছে। সেয়া আমি তাত চাউল তাউল লৈ ৰাখি থৈ দিছোঁ বৰ্তমান। আমিতো গৈ আছোঁ গাড়ীত বহি বৰ্তমান। আৰু এতিয়া কেইটা বাজিছে 12:20 হৈছে। তামাম গৰম আৰু সেয়াই আৰু চব গৈ আছোঁ। আৰু ডাইৰেক্ট ঢেকীয়াজুলি গৈহে দেখাই আছোঁ দেই। এই মাত্ৰ আমি আহি পিনি পালোহি ঢেকীয়াজুলি। আমি যাৰ ফালে আহিছিলোঁ, যাৰ ফালে মানে কি আমাৰ মেনেজাৰ প্ৰতাপ দা মানে কালি যিহেতু তেওঁ ৰিটায়াৰ হ'ল মানে ইয়াৰ পৰা একেবাৰে যাবগৈ। এইটো হৈছে মেনেজাৰৰ আমাৰ হেৰিটো। চব বাগানৰ পৰিৱেশটো ইমান ধুনীয়া। আমি এইখন গাড়ীখন লৈ আহিলোঁ। এইটো প্ৰাঞ্জল আছে এই গাড়ীখন ৰাখিলে। তাৰপিছত আমি ৰসগোল্লা লৈ নিছোঁ। চাহ তাহ খাম আমি বৰ্তমান। আৰু জেগাডোখৰ দেখাইছোঁ ওচৰে পাজৰে চব জেগাডোখৰ চব কোনজোপা কাজু বাদাম এইজোপা আৰু চবচে ইম্পৰ্টেণ্ট বস্তু কি জানেনে? এইজোপাটো ফুলৰ গছ। এইজোপা যে কাজু বাদামৰ গছ হয়। মই ওচৰৰ পৰা দেখাইছোঁ পাতটো। কাজু বাদামৰ গছবোৰ মানে দেখিবলৈ কেনেকুৱা চব। এইজোপা হৈছে কাজু বাদামৰ গছৰ পাত, মানে কাজু বাদামৰ গছ হয় এইজোপা। আৰু চাৰিওফালে সেউজীয়া গছ গছনি চব। এজোপা কাজু বাদাম গছ, এজোপা কাজু বাদাম গছ চব। এইবোৰ মানে অনেক ধৰণৰ মানে ফল মূলৰ গছ আছে ইয়াত। এইবোৰ চব ধুনীয়া। তো আমি আহিলোঁ আৰু ৰুমটোৰ ভিতৰতো সোমাই যাওঁ এবাৰ। ৰুমটোৰ ভিতৰত সোমাই গৈ কি কৰোঁ নকৰোঁ। আৰু প্ৰথমতে যিহেতু আজি যাবগৈ, সেইকাৰণে আমি মাত এষাৰ দিবলৈ আহিলোঁ। আমাৰ গোটেই লগৰখিনি আহি থাকে, কিন্তু কালি পৰহিয়ে মাতিছিলে। আহিব নোৱাৰিলোঁ। মই ডিব্ৰুগড় গৈছোঁ যিহেতু। এইবোৰ চব গছ গছনি চব কিমান ধুনীয়া গছ গছনি। ৱাও, বহুত ধুনীয়াকৈ ৰাখিছে চব। ধুনীয়াকৈ ৰাখিছে এইবোৰ গছ গছনি চব ইমান ধুনীয়াকৈ একদম মানে সজাই পৰাই ৰাখিছে। ইয়াত ধূপ জ্বলাই ৰাখিছে বৰ্তমান চব। অনেক ধৰণৰ মানে বিভিন্ন ধৰণৰ গছ গছনি আছে ইয়াত, মানে ফুলৰ গছ গছনি। এইখন চেয়াৰ হয়, বহিব পৰা এতিয়া যোগ্যতা নহয় এই চেয়াৰখিনিত, কিন্তু ৰাখি দিছে আৰু। এই বহিছে বাগানৰ মেনেজাৰ আমাৰ। তেওঁৰ ৰুমলৈ গৈ আছোঁ আমি। ৰুমলৈ গৈ আছে। তেওঁ চাৰ্ট পেণ্ট আছে এইবোৰ। চব এইফালৰ পৰা ৰুমটো দেখাইছোঁ। ৰুমটো এইটো। এইফালে খানা চানা বনাই নোসোমাওঁ ভিতৰলৈ এতিয়া। আহিছোঁহে, প্ৰথম লগ কৰি লওঁ। এইবোৰ লগ কৰি আছোঁ। প্ৰণৱ দা নমস্কাৰ। এয়া প্ৰণৱ দা ৰুমটো। প্ৰণৱ দা যিহেতু যাবগৈ, এইবোৰ বস্তু বাহানি বান্ধি ৰাখিছে বৰ্তমান। এইবোৰ ধুনীয়াকৈ। আৰু মোৰ চেয়াৰটো দেখাই দিছোঁ মই কোনটো পৰিস্থিতিত আছোঁ। এয়া আৰু চব দেখাম পাছত। অ'কে, এতিয়া আমি কি হ'ল প্ৰণৱ দাৰ ৰুমলৈতো আহিলোঁ বৰ্তমান। আহিব এতিয়া আৰু আমি চাহ খাম বুলি ভাবিছোঁ। লাল চাহ মানে গেষ্টিক আছেতো, গাখীৰ চাহ নাখাওঁ। এতিয়া কাপ চাপ ধুই ৰাখিছে আৰু প্ৰাঞ্জলে বনাইছে চাহ। এইটো হৈছে কিটচেনটো চব। কিটচেনটো হৈছে এইটো বৰ্তমান।
মানে এইবোৰ মানে এতিয়া বস্তুবোৰ খালী হৈছে মানে কাৰণ কেলে মানে তেওঁ মানে কালি ৰাতিপুৱা 10টা বজাত যাবগৈ যিহেতু বস্তু বাহানি মানে বান্ধি থোৱা হৈছে সুধিলোঁ অলৰেডি কিমান সামগ্ৰী বস্তু বাহানি বন্ধা কিমান হৈ গ'ল 90% অলৰেডি কমপ্লিট হৈ গ'ল 10% বাকী আছে বুলি কৈছে আৰু এতিয়া চাহ বনাম আৰু কেঁচু জ্বলা হৈ গ'লে এয়া চাহ বনাবহি চাহ তাহ বনাব তো এয়াই আৰু তাৰপিছত দেখাই আছোঁ আৰু সেয়াই আৰু এই ৰুমটোও দেখাই দিওঁ এবাৰ আৰু এয়া প্ৰভুক চাকি জ্বলাই ৰাখিছে বৰ্তমান এইখন হৈছে ডাইনিং টেবুলখনত খোৱা বোৱা আৰম্ভ কৰা ভাত পানী খোৱা হয় ঠাণ্ডা দিন হ'লে কি হয় যে ইয়াত চিয়াৰ টিয়াৰ লৈ ধুনীয়াকৈ ইয়াত জুই একুৰা জ্বলাই একদম পূৰা আৰু হেৰি কৰিব পৰা হয় আনকি এইফালে এইটো ৰুম কি আছে কি নাই দেখাই দিওঁ তাৰপিছতে এইটো ৰুম এইটো ষ্ট'ৰ ৰুম বুলিয়ে ক'ব গ'লে এইটো হৈছে ষ্ট'ৰ ৰুম আৰু ফ্ৰিজত কি আছে কি নাই ফ্ৰিজত সেই নেমু আছে আৰু কেকো নাই এতিয়া বৰ্তমান এই দেখাই দিছোঁ আৰু বৰ্তমান ত' সেয়া লাইট জ্বলিয়ে আছে বৰ্তমান লাইটটো এতিয়া চাহ বনাই আছে চাহ খাওঁ আমি বনাই লৈ লৈছে চাহ খাওঁ তো পাজল ঠাণ্ডাতে গৰম ৰুমটো কৰিলে কিবা এটা খোৱা একদম একলাখ এইটো ব্ৰিটিছৰ দিনৰ ঘৰ হয় এইটো ব্ৰিটিছৰ দিনৰ ঘৰ হয় সেয়াই বাৰু তো ভিডিঅ'টোৰ লগতে আপোনালোকে জড়িত হৈ থাকক চাই থাকক বৰ্তমান দেই অ'কে আৰু চবচে ইম্পৰ্টেণ্ট বস্তু এটা মই ইয়াত দেখাব লাগিব এইটো কি হয় জানো এইটো কি হয় এইটো একো নহয় তো মই কিবা এটা হয় বুলি ভাবিছিলোঁ দূৰৰ পৰা তো ভিডিঅ'টোৰ লগতে জড়িত হৈ থাকক তো চাই থাকক ভিডিঅ'টো অ'কে যিহেতু কালি পলহীয়া যাব দিয়ে আৰু তাতো আমি অকণমান পলহটোৰ লগত আজি অলপ টাইম স্পেণ্ড কৰিলোঁ যিহেতু যাবগৈ কালি মেনেজাৰ আমাৰ তাৰপিছত এই মাত্ৰ ঘৰলৈ আহি পাই গৈ ভাত পানী খালোঁ ভোক লাগিলে বহুত আজি যিহেতু শিৱৰাত্ৰি সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলে আহি দেখিছোঁ আমাৰ ছোৱালীজনী খেলি আছে দাদা বাই বাই টাটা কৈ দিয়া ৰখি আছোঁ টাটা কৈ দিয়া তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ তো সেয়াই আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টাটা দি দিয়া টাটা